লোক দেখাম যে মিন্টু কেনেকে গা ধুই 1 মিনিট মানে ঘৰ এৰি যাব বুলি কৈ আছে মামা বাই যাই সোৱাদ বহুত টেষ্টি হ'ব লেগ পিচ বিলাক বিৰাট টেষ্টি হ'ব হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আমিও ভালে আছো আৰু ওয়েলকাম বেক টু আৱাৰ আনাদাৰ ব্লগ আৰু আজি আমি যাব লাইছো ক'ত মোৰ ঘৰত মানে মোৰ হাউয়েকৰ ঘৰ সো আপোনালোকে তো গমে পায় ঈদ আহিবলৈ আৰু বেছি দিন নাই আমি দুদিন মানে আছে সো ভাবি আছো যে ঘৰত গৈ মা দেউতাৰ লগত অলপমান দেখা কৰি আহো বহুত দিন যোৱা হোৱা নাই আৰু ইনভাইট কৰিম আমি ঈদৰ কাৰণে আৰু গাইজ সকলোকে আমাৰ ফালৰ পৰা ঈদৰ নিমন্ত্ৰণ থাকিল যোনে আহিব মানে আহিলে হ'ল আৰু এটা কথা মানে আমি গিফ্ট লৈছোঁ কাপোৰ মা দেউতাক দিবৰ কাৰণে চ' কাপোৰখিনি আজি যাই দি আহিম মানে ঈদ আহিল চ' ভাবিলোঁ এবাৰ দেখা কৰি আহোঁ আৰু গিফ্টখিনি দি আহোঁ আৰু আপোনালোকে হয়তো গমেই পায় ৰজা শেষ হ'বলৈ ওলাইছে দেন ঈদ দেন ভাবিছোঁ তাৰপিছত আমি কণ্টিনিউৱাছ ভিডিঅ' আপলোড কৰি থাকিম আজিৰ ব্লগটো মানে এনেকুৱা হ'ব যে আজি আমি যাম তাতে যাম গিফ্টখিনি তাতে ইফতাৰী কৰিম অ'কে মানে মই অলপমান পাহৰি গৈছিলোঁ চৰি মানে ভাবি মানে 2-3টা প্ৰগ্ৰাম আছিল তাতে ভাবিছিলোঁ যে তাতে মিণ্টু আছে মোৰ চালা ইয়াৰ ভাই মানে জেঠা ল'ৰা আছে সি বহুত কুকিং কৰে ভাল কুকিং কৰে মানে তাৰ চেনেল আছে সি কৈছিল যে আজি কিবা কুকিং কৰিব বুলি নাজানো কি হয় তাতে যাই দেখা যাব আপোনালোকক দেখুৱাম চ' ভাবি আছোঁ যে তাতে যাই আজি তাতে বঢ়িয়াকৈ ইফতাৰী কৰিম মা দেউতাৰ লগত আৰু অলপমান টাইম স্পেণ্ড কৰিম আৰু তাৰে কেইটামান ক্লিপ আপোনালোকক দেখাব ট্ৰাই কৰিম চ' চাব গাইজ আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল লাগিব চ' স্কিপ নকৰিব চাই থাকিব আৰু আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ বেবী ল'ৰাটো আৰৱ নামটো কোৱা নাই আপোনালোকক নাম হ'ল আৰৱ জৈন হক চ' আৰৱক আপোনালোকক আজি দেখুৱাম চ' নাজমিন গ মানে আৰৱ জাষ্ট টোপনিৰ পৰা উঠিল কাৰণে ই মিউট মাৰি আছে হাই আৰৱ এতিয়া আমি ওলাই ৰেডি যাবৰ কাৰণে আপোনালোকক গিফ্ট দেখাই আছোঁ লাইক আমি গিফ্ট আনি ৰাখি থৈ দিছোঁ এইটো চ' লেটছ গ' গাইজ A few moments later আমি আহি পালোঁ গাইজ বেছি দূৰ নহয় একচুৱেলি ক'ব গ'লে আমাৰ ঘৰৰ পৰা জাষ্ট 2 কিলোমিটাৰ্ছমান হ'ব দূৰত নাজমিনহঁতৰ ঘৰ আৰু আৰৱ আহিয়ে নানানীৰ লগত ব্যস্ত হৈ গ'ল আৰু আজি বহুত চাইলেণ্ট হৈ আছে কাৰণ এই টোপনিৰ পৰা উঠি আহিছে সেইকাৰণে নহ'লে বহুত অক্ষাইত বহুত অত্যাচাৰ কৰে চ' গাইজ মই আহিছোঁ ইয়াত আৰু অলপমান ৰেষ্ট লৈছোঁ যিহেতু চাহিল নাই চাহিলে কিবা কোচিং কৰিবৰ কাৰণে গৈছে গুৱাহাটী ছাইড কিবা লংকা ছাইড গৈছে চ' আজি সি নাই চ' বৰ লাগি আছে তাই থাকিলে অলপ তালৈ কথা পাতিলোঁ হয় অলপমান এনজয় কৰিলোঁ হয় বাট অ'কে মই বৰ্তমান ইয়াত বহি আছোঁ মিণ্টুক মাতিছোঁ মিণ্টু আহি আছে মিণ্টু গা ধুই আছে বুলি শুনি আছোঁ মিণ্টু আজি কৈছে যে কিবা আজি সি বনাব মানে ইউটিউব চেনেল আছে তাৰ একচুৱেলি তাৰ নাম হ'ল মনিৰুল ব্লগছ বুলি আছে চ' মই ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম আপোনালোকে চাই ল'ব ৰিয়েলি সি ভাল কুকিং কৰিব জানে আৰু লগতে মিনি ব্লগবিলাকো তাৰ বহুত ভাল বনায় চ' গাইজ আপোনালোকে চাব ৰিয়েলি তাৰ ভিডিঅ' বহুত ভাল লাগে চাই এবাৰ হ'লেও চাব আৰু প্লিজ যদি ভাল লাগে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তাৰ ভিডিঅ'খিনি আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ ছাপোৰ্ট কৰিব এইটো বিল্ডিঙৰ ওপৰত মোৰ যোন আব্বা আছে মানে আমি আব্বা বুলি মাতোঁ চ' আব্বা তাতে ফাৰ্ম খুলিছে ফাৰ্মখনো দেখুৱাম আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিব চ' প্লিজ স্কিপ নকৰিব চাই দিব চ' গাইজ মই আপোনালোকক দেখাম যে মিণ্টু কেনেকৈ গা ধুই 1 মিনিট হ'ব হা মানে মিণ্টু বাথৰুমত গান গাই গা ধুই আছে আপোনালোকক শুনাব ট্ৰাই কৰি আছোঁ A few moments later. So, আমাৰ বাথৰুম সিংগাৰ কি খবৰ কি মানে কি হৈছে কে সময় ধৰা মানে কাই আহি গেল বাথৰুম সিংগাৰ
সো গাইজ আপোনালোকক দেখাইছো মিন্টু ভিডিঅ'টো এডিট কৰিছে আপোনালোকে অলপমান শুনক চাৰিওফালে মানে শব্দ আৰু ক্ৰাউড ইমান বেছি নইজ হৈ যায় চ' আই কেণ্ট মেক ভিডিঅ' ইন জাষ্ট এনভাইৰমেণ্ট আৰু মোৰ ভিডিঅ'বোৰ বনোৱাৰ মানে কোনো ঠিকনা নোহোৱা হৈ গৈছে মোৰ ঘৰখন এৰি যাব মন যায় মোৰ ই ঘৰ এৰি যাব মানে ইয়াত মানে কি হয় জইণ্ট ফেমিলি থাকিলে এইটো প্ৰব্লেম হয় বহুত নইজ হয় বহুত মানুহ মানে অহা যোৱা কৰি থাকে কথা পাতি থাকে চ' ভিডিঅ' বনোৱাত বহুত প্ৰব্লেম হয় সি মানে ঘৰ এৰি যাব বুলি কৈ আছে গাইজ আপোনালোকক অলপমান পিছত আহি বিল্ডিংটো তোৰ পৰাই দেখাম মোৰ শাহুৱেকৰ বিল্ডিং হয় ঠিক আছে তো এইটো হ'ল ছজনা আমাৰ ঘৰৰ পৰা পঠাই দিছে এইটো আমাৰ ব্লগাৰ আমি চবেই ব্লগ বনাই আছোঁ আজি চ' গাইজ আমি যাই আছোঁ ছজনা দিব মোৰ ভাইটি ঘৰত গেটটো লগোৱা নাযায় মোৰ কালা হ'ল বেছি লাইটটো কালা হৈছে নহয় মানে ৰজা ৰাখিতো শুকাইছোঁ বহুত ৰজা কণ্টিনিউ ৰাখি আছোঁ গাইজ ৰজা মিছ দিয়া নাই মই এদিন নাজমিনহঁতৰ ঘৰৰ পৰা ওচৰতে হয় ঐ দিয়াৰ মোক ক'ব দে মোক মই নকওঁ নেকি মোৰ কথা কোৱা বাদে দিম মানে মোৰ বাইদেউহঁতৰ ঘৰ মানে মোৰ ভিনীৰ ঘৰ মোৰ নিজা বাইদেউ ইয়াৰ ভাইৰ লগত মোৰ বাইদেউ বিয়া হৈছে 10 years মান হৈ গ'ল এইটো পিছত ক'ম এইটো এটা ছেপাৰেটকৈ ভিডিঅ' বনাই দিম চ' আহি পালোঁ আপোনালোকে চাওক এইটো ঘৰ আচ্ছা ৰহিফালে খোলা আছে মই ভাগিন এইটো জেহেনচিব এইটো ভাগিন মঞ্জৰ পুৰা সোমাইছে ঘুমা বাবা ঘুমা তো মোৰ বাইটি উঠিল তো আমি ছজনা দিব আহিছিলোঁ ছজনা দিলোঁ এতিয়া যাম অলপমান পিছত আৰু আহিম আৰৱক লৈ আহিম ইয়াত ইয়াৰ চুলিখিনি বহুত ভাল লাগিছে ৱাও পাপা অ' পাপা চ' গাইছ আমি ওলালোঁ যাবৰ কাৰণে গাইছ চাওক আপোনালোকে কিমান ধুনীয়া ভিউ গাইছ সঁচাকৈ ক'ব গ'লে গাঁৱত বহুত শান্তি আছে গাঁৱৰ পৰিৱেশটো বহুত ধুনীয়া হয় A few moments later. আপোনালোকক কৈছিলোঁ মুৰ্গী ফাৰ্ম দিয়া বুলি এইটো চাওক মুৰ্গী ফাৰ্ম মুৰ্গীবিলাক চাওক ইমান ডাঙৰ ভয় লাগে পিতা দিব গাইজ কেমেৰাত অলপমান সৰু দেখা গৈ আছে কিন্তু একচুৱেলি বহুত ডাঙৰ ৰিয়েলত কিমান কেজি হ'ব প্ৰত্যেক এটা মুৰ্গী 5 কেজি ওপৰতে হ'ব সোৱাদ বহুত টেষ্টি হ'ব লেগ পিচবিলাক বিৰাট টেষ্টি হ'ব ভাই চাওক গাইজ এইটো চাওক গাইজ বহুত ডাঙৰ এইটো ইয়াৰে ডন চ' গাইজ এতিয়া বোলক ওপৰত যাওঁ চাদত গাইজ ওপৰৰ পৰা ভিউটো হ'ল এনেকুৱা আৰু গাইজ বহুত ধুনীয়া ভিউ কিন্তু আজি ৱেডাৰটো অলপমান ধূলা বালু উৰি আছে সেইকাৰণে ইমান বেছি ক্লিন নাহিব পাৰে চাওক গাইজ এইটো ৰাস্তাটো চ' গাইজ টাইম হ'ল কিটচেনত যোৱা ইফতাৰৰ কাৰণে ৰেডি কৰিব চ' বোলক আপোনালোকক দেখুৱাওঁ যে কি ৰেডি কৰে ইফতাৰৰ কাৰণে A few moments later. চ' নাজমিন আজি কি আইটেম হ'ব ইফতাৰৰ কাৰণে আজি যোৱাকালি ৰাতিয়ে মাক ভিজাই থৈছে কাবুলি বুট আপোনালোকে বা কি কয় আমি নাজানো ডাঙৰ বুটটো আৰু এয়া হৈছে সৰু বুট এইটো আমি ভাজি বনাম আৰু এইটো আমি এনে কেঁচাই খাম আমি পূৰা ৰেডি কৰি থৈছোঁ এইটো দি আমি বনাম পিঠা কি পিঠা হ'ব আমি তেতেৰি বুলি কওঁ তেতেৰি পিঠা বুলি কওঁ অ'কে ঘৰুৱা ভাষাত আমি তেতেৰি বুলি কওঁ এয়া হ'ল গাখীৰ এইখিনিও গাখীৰ এই গাখীৰখিনি দি আমি ক্ষীৰ বনাম কি বনাম ক্ষীৰ 1 2 এয়া আমি পিঠা বনাম এতিয়া মোৰ মায়ে বনাব কি পিঠা বনাম আমাৰ পাতিলেপ্তা আমি তেতেৰিও কওঁ আৰু পাতিলেপ্তাও কোৱা হয় যেনে ধৰ যি ধৰণৰ কয় আৰু ক'লে হ'ল
এতিয়া ইয়াতে ভজা নাৰিকল দিব। যোনে যিখিনি খায় আৰু নাৰিকল, কোনোবা বেছি খায়, কোনোবা আকৌ কম খায়। আমি আৰু মিঠাটো কম খাওঁ। ৰেডি। A few moments later. আৰু গাইজ আব্বাই ইয়াত প্লেট সজোৱাত হেল্প কৰি আছে, যিহেতু বেছি সময় নাই আৰু। চ' গাইজ চাই লওক, প্লেটিং হৈ গ'ল, চব ৰেডি। আৰু সময় হ'ল, আমি গোটেই একেলগে বহি ইফতাৰী কৰি ল'লোঁ। The next day. চ' হেই গাইজ, গুড মৰ্ণিং। আমি ৰাতি কালি সোনকালে গুচি আহিছোঁ, ৱেডাৰটো বেছি ভাল নাছিল, ডিনাৰ কৰি গুচি আহিছোঁ মানে। কালি ইফতাৰী কৰা হোৱাৰ পিছত আমি ভিডিঅ'টো আৰু বনোৱা নাই, ভাবিলোঁ যে বেছি দীঘল ভিডিঅ' নবনাওঁ। চ' ভিডিঅ'টো তাতে ষ্টপ কৰি দিছিলোঁ। আৰু যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব গাইজ। আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ আছে আমাৰ। আৰু এনেকৈ আপোনালোকৰ কাৰণে ভাল ভাল কণ্টেণ্ট আনিব ট্ৰাই কৰিম। কিজানি ঈদৰ পিছত আমি ট্ৰাভেলিং বা কিবা তেনেকুৱা ভাল ভাল ভিডিঅ' আনিব ট্ৰাই কৰিম, আপোনালোকৰ কাৰণে ভ্লগ আনিব ট্ৰাই কৰিম। চ' ছাপোৰ্ট কৰিব গাইজ, আৰু লাভ ইউ গাইজ, টেক কেয়াৰ।